হেল্ল' ভিউৱাৰ্ছ, আপোনালোকৰ সকলোৰে ভালনে? মই আজি আমৰ আচাৰ এটা লৈ আহিছোঁ। এয়া মই আমখিনি প্ৰথমতে ৰ'দত ৰাখি পেলাই লৈছিলোঁ, নিমখত তিয়াই থৈছিলোঁ আৰু এয়া মছলা লৈছোঁ দেখিছেই। পাঁচফোৰণ, শুকান জলকীয়া, নিমখ আৰু হালধি। মই প্ৰথমতে মছলাখিনি গৰম কৰি লৈছোঁ, কাৰণ গৰম যদি কৰি লওঁ আমি সেই মছলাখিনি পটককৈ পিছাত সহজ হয়। আৰু এয়া মই গৰম কৰি লৈছোঁ কেৰাহীত। এনেদৰে আপোনালোকে কেৰাহীত গৰম কৰি ল'ব। তাৰপিছত মই এনেকৈ মিক্সাৰত গুড়ি কৰি ল'লোঁ। ইয়াত দেখিছে সকলোবোৰ ধুনীয়াকৈ গুড়ি হৈ গৈছে। এনেদৰে মই এটা পাত্ৰ লৈছোঁ, পাত্ৰটোত অলপ আমখিনি লৈ লৈছোঁ আৰু কেৰাহীত মই এতিয়া তেল দি দিছোঁ গৰম হ'বৰ কাৰণে। আপোনালোকৰ প্ৰয়োজন অনুসৰি আপোনালোকে তেল দিব। যিমানখিনি আপোনালোকৰ আম থাকে সিমানখিনি অনুসৰি দিব আপোনালোকে। মোৰ আম কম আছিল বাবে মই ইমানখিনি ব্যৱহাৰ কৰিছিলোঁ। এটা পাত্ৰত আমখিনি এনেদৰে লোৱাৰ পাছত মই মছলাখিনি ইয়াতে বেছি নহয় অলপ সানি লৈছিলোঁ। নিমখ আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দিব। আপোনালোকে কিমান কেনেকৈ খাই ভাল পায় আৰু আমখিনি যিমান আছে তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে দিব। মই অকণমান তাত তেল দি দিছিলোঁ, আপোনালোকে সৰহকৈও দিব পাৰে। মই অলপ দি পেলাই ইয়াতে সেনাই লৈছিলোঁ অলপ। কেৰাহীত মোৰ তেলখিনি তিয়াই আছে গৰম কৰিবৰ কাৰণে, আৰু এয়া গৰম হৈছে নাই বুলি মই এডোখৰ দি চাইছিলোঁ। দি চোৱাৰ পাছত মই গম পালোঁ যে হৈছে বুলি। আৰু আপোনালোকে যেতিয়া দিব তেতিয়া গৰম হোৱাৰ পাছত আপোনালোকে গেছটো অলপ কমাই দিব। আৰু মই ইয়াত দি দিছোঁ, অলপকৈ ভাজি ল'ম তেলখিনি ভাজি লোৱাৰ পাছতেই ইয়াতে মই মছলা দি দিম। আপোনালোকে যি যি মছলা ব্যৱহাৰ কৰে সেইখিনি মছলা আপুনি ইয়াতে দিব পাৰিব। আপুনি তেল যদি ভাবে যে ইয়াতে অকণ কম হৈছে, পিছত গৰম কৰি ইয়াতে অলপ তেল দি দিব পাৰিব। এয়া মই বাকী থকা মছলাখিনি ইয়াতে ব্যৱহাৰ কৰিছোঁ। এতিয়া মই দি দিছোঁ মছলাখিনি, আৰু আপোনালোকে যদি ভাবে ৰেড চিলি পাউডাৰ অকণ দিব পাৰে, মই বাৰু দিয়া নাই। এয়া দেখিছে মোৰ আচাৰখিনি প্ৰায় তৈয়াৰ হৈয়ে গ'ল। একেবাৰে সহজতে একেবাৰে কম সময়তে আচাৰখিনি তৈয়াৰ কৰা হৈ গ'ল। আৰু এনেদৰে আপোনালোকে অতি কম সময়তে আমৰ আচাৰ প্ৰস্তুত কৰি সোৱাদ ল'ব পাৰে। মই এনেদৰে বনালোঁ, একেবাৰে